মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অনুশীলনী 11.3 কুৱেশ্যন নম্বৰ 6 পৰা ক্লাছটো আৰম্ভ কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি প্ৰথম প্ৰশ্নটো আমাৰ আছে 28 চেণ্টিমিটাৰ তাৰেৰে তৈয়াৰ কৰা বৃত্ত এটা ভাঁজ কৰি এটা বৰ্গ তৈয়াৰ কৰা হ'ল। বৰ্গ আৰু বৃত্তৰ কালি নিৰ্ণয় কৰা। 2 নম্বৰত দিছে কোনটোৰ কালি বেছি হ'ব আৰু কিমান বেছি হ'ব। গতিকে 28 চেণ্টিমিটাৰ তাঁৰডালেৰে যিটো বৃত্ত তৈয়াৰ কৰি থৈছিলে, সেই বৃত্তটো তাঁৰডাল ভাঁজ কৰি পিনে কি কৈছে, বৰ্গটো তৈয়াৰ কৰিছে। গতিকে বৃত্ত আৰু বৃত্তৰ পৰিধিটো হৈছে 28 চেণ্টিমিটাৰ, বৰ্গটোৰ পৰিসীমাও 28 চেণ্টিমিটাৰে হ'ব। গতিকে যিহেতু বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমা সমান, অৰ্থাৎ 28 চেণ্টিমিটাৰ। এতেকে 2πr ইকুৱেল বৃত্তৰ পৰিধি ইমপ্লাইজ 2π মানটো 7/22, আৰটো আমি উলিয়াব লাগিব। পৰিধিটো দিয়া আছে আমাক 28 চেণ্টিমিটাৰ। আমি কি কৰিলোঁ, 2 আৰু 22 পূৰণ কৰি দিলোঁ, 44 হ'ল, ইনটু আৰ হ'ল 7টো ইফালে পক্ষান্তৰ কৰি দিলোঁ, 28 ইনটু 7। এতিয়া আৰটো ৰাখি 44টোক পক্ষান্তৰ কৰিলে 44, তললৈ আহিলে 28 ইনটু 7 হ'ল। 11 4ৰে যায়, 4 11 44, 4 7 গুণ 28। এতেকে আৰ ইকুৱেল আমি পালোঁ 7 7 গুণ 49, 49, তলত 11। ইমানখিনি চেণ্টিমিটাৰ আমি ব্যাসাৰ্ধটো পালোঁ। গতিকে বৃত্তটোৰ কালি উলিয়াব লাগিব। এতিয়া এইফালে দেখাইছোঁ, এতেকে বৃত্তটোৰ সমান পাই আৰ স্কোৱাৰ হয়। পাই মানে 7/22, আৰ মানে আমি পাইছিলোঁ 49/11, 49/11 ইনটু 49/11, এইটো বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমাৰ কি হ'ব, এই 7টোৱে 49টোক কাটি দিলে 7 হ'ব, 11টোৱে 20টোক কাটি দিলে 2 হ'ব। গতিকে তলত আমাৰ কিমান থাকিলে, 11 থাকিলে, 49, 2 7 গুণ 14, এই দুটা থাকিলে সমান আমি কিমান পাম, পূৰণ কৰি দিওঁ, কাষতে পূৰণ কৰিছোঁ, 49 ইনটু 14, 9 4 গুণ 36, 6 3, 4 4 গুণ 16, 16 3 19, 9 গুণ 9, 4 গুণ 4, 6 9 9 18, 8 কৰিলে 1, 4 1 5 1 6, 686 ডিভাইডেড বাই 11। গতিকে এতিয়া আমি আকৌ হৰণ কৰিব লাগিব। যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব, 686ক 11এ হৰণ কৰিলে 6 বাৰ গ'ল, 66 হ'ল,
2 হ'ল 6 হ'ল 2 ঘাং 22 এইটো 4 থাকিলে পইণ্ট আহিলে 0 হ'ল 3 ঘাং 33 10 3 গ'লে 7 0 হ'ল 6 ঘাং 66 আকৌ 4 থাকিলে গতিকে আমি 62.36 বৰ্গ মিটাৰ প্ৰায় এইটো পালোঁ। গতিকে বৃত্তটো কালি আমি পালোঁ 62.36 বৰ্গ মিটাৰ প্ৰায় পালোঁ। এতিয়া সেইধৰণে আমি বৰ্গটোৰ ক্ষেত্ৰটো কৰিব লাগিব। গতিকে এইখিনি তোমালোকে পাতি ল'লা নহয়, মই এইখিনি মোহাৰি দিছোঁ। বৰ্গটো কৰিব লাগিব নহয়, গতিকে এইখিনি মোহাৰি দিছোঁ দেই। যিহেতু 4 ইনটু এটা বাহুৰ মাপ সমান বৰ্গৰ পৰিসীমা এইখিনি বেলেগ। গতিকে 4 ইনটু এটা বাহু সমান বৰ্গ পৰিসীমাটো 28 আছিলে। আমাৰ 28টোৱে বৰ্গ পৰিসীমা হ'ব। গতিকে এটা বাহু আমাৰ কিমান ওলাব? 28ক 4ৰে ডিভাইড কৰি দিব লাগিব। এইটো চেণ্টিমিটাৰ হ'ব। 4 7 গুণ 28 7। গতিকে এটা বাহু সমান 7 চেণ্টিমিটাৰ পালোঁ। বৰ্গটোৰ বাহু আমি কিমান পালোঁ? 7 চেণ্টিমিটাৰ। এতেকে বৰ্গটোৰ কালি সমান বাহু পূৰণ বাহু হয়। সমান 7 ইনটু 7 সমান 49 বৰ্গ চেণ্টিমিটাৰ। এতিয়া বৰ্গটো কালি পালোঁ 49 বৰ্গ চেণ্টিমিটাৰ আৰু বৃত্তটো কালি পালোঁ 62.36 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমাক সুধিছিলে দুইটাই কালি উলিয়াবলৈ কৈছিলে, দুইটাই কালি উলিয়ালোঁ। কোনটো কালি বেছি হ'ব আৰু কিমান বেছি হ'ব? যিহেতু বৃত্তটোৰ কালি আমি বেছি পাইছোঁ আৰু কিমান বেছি হ'ব তো আমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিব লাগিব। তোমালোকে এইখিনি নোট কৰি হ'ল, মোহাৰি দিছোঁ, এইফালে মোহাৰি দিছোঁ। এটাকে বৃত্তটোৰ কালি বেছি পোৱা গ'ল। এটাকে বেছি হোৱা কালিৰ পৰিমাণ মই তলতে লিখি দিছোঁ। বেছি হোৱা কালিৰ পৰিমাণ কিমান হ'ব? 62.36 মাইনাছ এইফালে আছিলে 49, গতিকে 49 বৰ্গ চেণ্টিমিটাৰ সমান বিয়োগ কৰি দিলে কিমান হ'ব? 62 পৰা 49 মাইনাছ কৰি দিব লাগে। এইটো 36 হ'ল, 12 নগ'লে 3, এইফালে 5ৰ 4 গ'লে 1,
কিমান হ'ব 13.36 বৰ্গমিটাৰ বেছি হ'ব। এইটোৱে হ'ল আমাৰ 2 নম্বৰ B2ৰ উত্তৰ, এইটো B2। আমাৰ পিছৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 7, তলৰ চিত্ৰবোৰৰ আস্তনা অংশৰ কালি উলিওৱা। গতিকে এইটো এটা চিত্ৰ আছে আৰু এইটো এটা চিত্ৰ আছে। এই চিত্ৰ দুটাৰ এই আস্তনা অংশবিলাকৰ কালি উলিয়াব লাগে। গতিকে এইটো প্ৰথমৰ চিত্ৰটো প্ৰথমে কৰি লওঁ। প্ৰথমটো এটা হৈছে বৰ্গ, এইটো 8 সেণ্টিমিটাৰ আছে, এইটো 8 সেণ্টিমিটাৰ আছে। গতিকে এইটো এটা বৰ্গ, বৰ্গটোৰ মাজত এটা কি আছে, বৃত্ত আছে। গতিকে আমি আস্তনা অংশ কালি উলিয়াবলৈ হ'লে প্ৰথমতে গোটেই বৰ্গটোৰ কালি উলিয়াব লাগিব আৰু তাৰপিছত কি কৰিব লাগিব, এই বৃত্তটোৰ কালি উলিয়াব লাগিব। বৰ্গটোৰ কালিৰ পৰা বৃত্তটোৰ কালি বিয়োগ কৰি দিলে আমাৰ এই আস্তনা অংশৰ কালি ওলাব। গতিকে আমি কেনেকৈ কৰিম, বৰ্গটোৰ বাহু দৈৰ্ঘ্য 8 সেণ্টিমিটাৰ, এতেকে বৰ্গটোৰ কালি সমান বাহু পূৰণ বাহু সমান 8 পূৰণ 8 বৰ্গ সেণ্টিমিটাৰ সমান 64 বৰ্গ সেণ্টিমিটাৰ। বৰ্গটো আমি কালি গোটেই ডাঙৰ বৰ্গটো আমি কালি পালোঁ 64 বৰ্গমিটাৰ। এতিয়া বৃত্তটোৰ কালি উলিয়াব লাগিব। বৃত্তটোৰ ব্যাসটো হ'ব 8 সেণ্টিমিটাৰ, গতিকে ব্যাসাৰ্ধটো উলিয়াব লাগিব আৰু বৃত্তটোৰ ব্যাস 8 সেণ্টিমিটাৰ, এতেকে বৃত্তটোৰ ব্যাসাৰ্ধ সমান 8/2 সমান 4 সেণ্টিমিটাৰ, CM বুলি লিখিছোঁ। এতিয়া আমি বৃত্তটোৰ কালি উলিয়াব লাগে। এতেকে বৃত্তটোৰ কালি সমান পাই R স্কোৱাৰ, পাই মানে 7/22 পূৰণ R মানে আমি 4 সেণ্টিমিটাৰ পালোঁ, 4 × 4 সমান তলত 7 থাকিলে ওপৰত 22 পূৰণ 16 হ'ব। গতিকে এইকেইটা পূৰণ কৰি লওঁ। 22 আৰু 16 পূৰণ কৰি দিলে কিমান হ'ব, 6 দুগুণে 12, 2 কৰিলে 1, 6 দুগুণে 12 × 13, 22 × 22, 2 3 2 5 3। এইখিনি মই ওপৰৰ ফালে কৰি দেখুৱাইছোঁ দেই। সমান ওপৰত পালোঁ আমি 352 / 7, এইখিনি বৰ্গ সেণ্টিমিটাৰ। গতিকে এতিয়া আমি কি কৰিব লাগিব, হৰণ কৰি দিব লাগিব। থ্ৰী 7 হৰণ কৰিলে 7 5 গুণে 35, 2টো নামিলে, 2টোক নেযায়, গতিকে ইয়াতে 0 এটা দিব লাগিব, দশমিক আহিলে 0 হ'ল। 7 দুগুণে 14, এইটো 6 থাকিলে 0 হ'ল। 7 8 গুণে 56, গতিকে আৰু নকৰোঁ আৰু দুটা ঘৰ উলিয়ালোঁ। 50.28 বৰ্গ সেণ্টিমিটাৰ বৃত্তটোৰ কালি পালোঁ। প্ৰায়
50.28 বৰ্গ সেন্টিমিটাৰ বৃত্তটোৰ কালি পালো আৰু বৰ্গটোৰ কালি পালো 64 বৰ্গ সেন্টিমিটাৰ। এতিয়া আমি আস্তনা অংশৰ কালি উলিয়াব লাগে। গতিকে মই এইখিনি মহাই দিছো, তোমালোকে নোট কৰিলা নহয়? এই তলখিনি মহাই দিছো। তাকে আস্তনা অংশৰ কালি সমান 64 মাইনাছ 50.28 এইটো বৰ্গ সেন্টিমিটাৰ হ'ল। 64 পৰা এইটো মাইনাছ কৰি দিব লাগে। মই ইয়াত মাইনাছ কৰি দেখুৱাই দিছো। 64.00 হ'ল, ফালে 50.28 হ'ল। মাইনাছ কৰিলে 10ৰ 8 গ'লে 2, এইটো 9ৰ 2 গ'লে 7, এইটো 3 থাকিলে, এইটো 6 5 গ'লে 1, 13.72 বৰ্গ সেন্টিমিটাৰ। গতিকে আমাৰ এই আস্তনা অংশ কালি কিমান পালো আমি? 13.72 বৰ্গ সেন্টিমিটাৰ। বুজি পালা না তোমালোকে? এতিয়া আমি সেই দ্বিতীয় ছবিটোলৈ যাম। তোমালোকে এইটো নোট কৰি লোৱা। আমাক এই দ্বিতীয় ছবিটোত এবাৰ দিয়া আছে 3টা অৰ্ধবৃত্ত আছে। বেলেগ বেলেগ জোখৰ 3টা অৰ্ধবৃত্ত আছে। গতিকে এইটো ইয়াৰ ব্যাস কিমান দিয়া আছে? 5 সেন্টিমিটাৰ এই অৰ্ধবৃত্তটোৰ, আৰু এইফালৰ অৰ্ধবৃত্তটোৰ ব্যাস দিয়া আছে 3 সেন্টিমিটাৰ। ওপৰৰ ফালে থকা অৰ্ধবৃত্তটোৰ ব্যাস দিয়া আছে 4 সেন্টিমিটাৰ। আমি গোটেইকেইটাৰে উলিয়াই ল'ম। উলিয়াই লোৱাৰ পিছত আমি কি কৰিম? যোগ কৰি দিম। গতিকে প্ৰথমতে মই ওপৰৰ অৰ্ধবৃত্তটোলৈ যাওঁ। প্ৰথম অৰ্ধবৃত্তটোৰ ব্যাস কিমান দিয়া আছে? 4 সেন্টিমিটাৰ। তাকে প্ৰথম অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব? 4/2 সেন্টিমিটাৰ সমান 2 সেন্টিমিটাৰ হ'ব। বুজি পাইছা নহয়? তাকে প্ৰথম অৰ্ধবৃত্তটোৰ কালি সমান পাই r² ডিভাইডেড বাই 2। পাই r² বৃত্তৰ কালি ওলাই, গতিকে আধা বৃত্তৰ কালি উলিয়াবলৈ হ'লে 2ৰে হৰণ কৰি দিব লাগিব। সমান এইটো 7/22 পূৰণ r মানটো আমি 2 পাইছিলো, 2 × 2 হ'ল, ডিভাইডেড বাই 2 হ'ল। এই 7টো তললৈ গুচি আহিব, 7 × 2 হ'ল, ওপৰত 22 × 2 × 2 হ'ল। গতিকে এই 2টোৱে গুচি গ'ল। ওপৰত কিমান থাকিলে? মই ছাইডলৈ দেখুৱাই দিছোঁ। ওপৰত 2/44 আৰু তলত 7। এতিয়া 44ক 7ৰে হৰণ কৰি দিব লাগে। 44ক 7ৰে হৰণ কৰিলে 7 6 × 42, 4 2 গ'লে 2, দশমিক দিলোঁ 0 হ'ল, 7 2 × 14, এইটো 6 থাকিলে 0 হ'ল, 7 8 × 56, আকৌ 4 থাকিলে হ'ব, সেই দুটা উলিয়ালে হ'ব। 6.28 বৰ্গ সেন্টিমিটাৰ। প্ৰথম অৰ্ধবৃত্তটো এইটোৰ আমি পালো ইমানখিনি, 6.28 বৰ্গ সেন্টিমিটাৰ পালো।
এতিয়া দ্বিতীয় অৰ্ধবৃত্তটো দ্বিতীয়টো এইফালতো উলিয়াই লওঁ, এইটো উলিয়াই লওঁ। দ্বিতীয় অৰ্ধবৃত্তটোৰ ব্যাস দিয়া আছে আমাৰ 3 সেন্টিমিটাৰ। তাকে দ্বিতীয় অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ সমান 3/2 হ'ল সেন্টিমিটাৰ। বুজি পাইছানে? তাকে কালি দ্বিতীয় অৰ্ধবৃত্তটো কালি উলিয়াব লাগে। পাই r² / 2 হ'ল ইকুৱেল মই সমানে সমানে দি দিছোঁ। পাই মানে 7/22 পূৰণ r মানে হৈছে 3/2 ইনটু 3/2 দুটা তলত আছিলে 2 সমান এইটো 22/7 হ'ল। এইটো 2 আছিলে আগৰ পৰা 2টো হ'ল। এইফালে 2 দুগুণে 4 হ'ব, 4টো তললৈ নামিব। 3 পূৰণ 3 3 3 গুণ 9 হ'ল। এই 2 দুটা পূৰণ কৰি দিলোঁ 4 হ'ল, তললৈ আহিলে 3 দুটা পূৰণ কৰি দিলোঁ ওপৰত থাকিলে এইটো হ'ল। গতিকে 2টোৱে 22টোক কাটি দিব পাৰি 2 × 22। এতিয়া আমাৰ থাকিলেগৈ কিমান? ওপৰত থাকিলে 9 × 99, তলত থাকিলে 7 4 গুণ 28। এতিয়া আমি আকৌ হৰণ কৰিব লাগিব। এইখিনি নোট কৰি হ'ল তোমালোকক মই মোহাৰি দিছোঁ। -99ক 28 ডিভাইড কৰিব লাগে। এতিয়া 99ক 28 ডিভাইডেড কৰিব লাগে। 3 বাৰ যাব, 3 8 গুণ 24 4 2 3 দুগুণ 6 2 8 3 8 গুণ 24 4 2 3 দুগুণ 6 2 8 9 4 গ'লে 5 9 8 গ'লে 1 পইণ্ট দিলোঁ 150 হ'ল। 6 বাৰ যাব, 6 8 গুণ 48 8 4 6 দুগুণ 12 4 বেছি হ'বগৈ 6 দিলে। 5 দিব লাগিব। 5 8 গুণ 40 0 4 5 দুগুণ 10 4 14 140 হ'ল। গতিকে 0 হ'ল 1 হ'ল। গতিকে দশমিক দিয়া আছে 0 হ'ল, আকৌ 3 বাৰ গ'ল 84 হ'ল। গতিকে এইটো প্ৰায় এইটো পালোঁ আমি। এইটোৰ কিমান পালোঁ? দ্বিতীয় বৃত্তটোৰ কিমান পালোঁ? 3.53 বৰ্গ সেন্টিমিটাৰ। বুজি পাইছানে তোমালোকে? এইটো দ্বিতীয়টো হ'ল, এইটো প্ৰথমটো হ'ল, এতিয়া তৃতীয়টো এইটো উলিয়াব লাগে। এইটো ব্যাস কিমান দিয়া আছে? 5 সেন্টিমিটাৰ। তৃতীয় অৰ্ধবৃত্তৰ ব্যাস কিমান দিয়া আছে? 5 সেন্টিমিটাৰ। ব্যাসাৰ্ধ কিমান হ'ব? 5/2 সেন্টিমিটাৰ। এতেকে কালিটো উলিয়াই লওঁ। পাই r² ডিভাইডেড বাই 2 সমান পাই মান 7/22 r মান এইটো 5/2 ইনটু 5/2 ডিভাইডেড বাই 2 আছিলে। গতিকে কি হ'ব? অকণমান তললৈ লিখোঁ।
এইটো 22 হ'ল 7টো তললৈ নামিলে এইটো 2 আছিলেই 2 দুগুণে 4 হ'ল এইটো তললৈ আহিলে 5 5 গুণে 25 হ'ল 25 আকৌ 2ৰে এইটো 22টোক যায় 2 11 গুণ 22 তলত থাকিলে 7 4 গুণ 28 ওপৰত থাকিলে 11 আৰু 25 পূৰণ কৰিলে কিমান হ'ব 11 আৰু 25 ইনটু 11 25 25 5 আছে 2 7 2 275 275 এইটো বৰ্গ চেণ্টিমিটাৰ গতিকে এইটো হৰণ কৰি দিব লাগিব এতিয়া এইখিনি মহাই দিছো দেই আমাক এইটোহে লাগে কালিটো দ্বিতীয়টো এইটো উলিয়াই থৈছো প্ৰথমটো এইটো গতিকে এতিয়া হৰণ কৰি দিলে কিমান হ'ব 275ক হৰণ কৰিব লাগে 28 275ক 28 হৰণ কৰিলে এইটোক নাযায় গোটেইকেইটাকে কৰিব লাগিব 8 বাৰ মান যাবনি 8 9 দুগুণ 18 9 বাৰ যাব 9 8 গুণ 9 বাৰ দিলে 9 8 গুণ 72 2 পলি থাকিলে 7 9 দুগুণ 18 9 দুগুণ 18 7 25 5 2 গ'লে 3 7 5 গ'লে 2 দশমিক দিলো 0 হ'ল এবাৰ যাব 7 বাৰ দিলে 7 8 গুণ 56 6 7 দুগুণে 14 14 পাছে 19 8 বাৰ যাব 8 7 গুণ 64 4 8 বাৰ দিলে হৈ যাব 8 7 গুণ 64 4 উকলিলে 6 8 দুগুণ 16 16 6 22 10 6 গ'ল 4 গ'লে 6 6 থাকিলে গতিকে 9.8 বুলি লিখি দিছো এইটো 0 হ'ব 0 হ'লে 2 28 56 গতিকে আমি কিমান পালো 9.82 বৰ্গ চেণ্টিমিটাৰ গতিকে আমি তৃতীয় বৃত্তটোৰ কালি পালো 9.82 বৰ্গ চেণ্টিমিটাৰ প্ৰথমটো পাইছিলো এইটো আৰু এই দ্বিতীয়টো পাইছিলো এইটো গতিকে 8 তনাংশ 8 তনা অংশৰ কালি গোটেইকেইটা যোগ কৰি দিব লাগিব প্ৰথমটো আছিলে 6.28 প্লাছ দ্বিতীয়টো আছিলে 3.53 প্লাছ 9.82 ব্ৰেকেট দি বৰ্গ চেণ্টিমিটাৰ এটা গোটেইকেইটা যোগ কৰি দিলে কি হ'ব 2 2 3 5 5 8 5 13 3 উকলিলে 1 একে 9 হ'ল 9 পাছে 14 14 15 16 6 উকলিলে 1 9 একে 10 10 3 13 13 6 19 এইটো হ'লগে 19.63 বৰ্গ চেণ্টিমিটাৰ গতিকে আমাৰ এই 8 টনা অংশকিডোখৰ কালি আমি কিমান পালো 19.63 বৰ্গ চেণ্টিমিটাৰ বুজি পালানে তোমালোকে নোট কৰি লোৱা